আজি বন্ধ বুলি ওলাইছোঁ আৰু ঘূৰিবলৈ। এয়া খায়ে আছে, ষ্টাইল কৰিয়ে আছে। দেখিছে আমাৰ এই মহাৰাণী ষ্টাইল কৰি হৈ গ'ল। মোক এৰি থৈ আহিলে। তোমালোকে মোক এৰি থৈ আহিলা যে কিয়? হা? আমি এতিয়া য'ত থাকোঁ গাঁওখনৰ পৰা ওলাই আহিলোঁ। গাঁওখনৰ পৰা ওলাই আহি অলপ টাউনীয়া জেগাত আহি গ'লোঁ। এই দেখিছে ওখ ওখ বিল্ডিং ইয়াৰ আগত গৈ আছে। আপোনাৰ অলপ আগত ইয়াত এটা শিৱ মন্দিৰ আছে। বহুত ভাল লাগে। দিল্লী হয়, ওখ ওখ বিল্ডিংবিলাক দেখি বেছি ভাল লাগে। দেখিছে নহয়, গৈ আছোঁ। সোনকালে ব'লা। ইয়াত থাকি বহুত ভাল লাগে। দিল্লী হয়, ওখ ওখ বিল্ডিংবিলাক দেখি বেছি ভাল লাগে। দেখিছে নহয়, গৈ আছোঁ। সোনকালে ব'লা। এইটো দিল্লীৰ শিৱ মন্দিৰ। আমি য'ত আছোঁ মানে দিল্লী গাঁৱৰ ওচৰতে আজুকাপুৰ বুলি কয়। এইটো শিৱ মন্দিৰ হয়। ছোৱালী কৈছে তোমালোকে ক'ত গৈ আছা? সিহঁতি ক'ত গৈ আছে নিজে ক'ব নোৱাৰে। দেখিছে নহয় নাই? আমাৰ এইজনে ইয়াত ভিডিঅ' বনোৱাত ব্যস্ত, ব্লগ বনাই আহি আছে। দেখিছে নহয়, ব্লগ বনাই আহি আছে। মইতো জংঘলৰ মাজে সোমাই গৈছোঁ আৰু ইয়াত টিকটক বনাইছে লোকে ফুৰিবলৈ আহি পেলাই।